Ori, good morning. ৰাতিপুৱাই আমাৰ ঘৰলৈ আলহী এজনী আহিছে চাব আৰু সদায় আহে বহুত মৰম লগা ন ইমান বেছি গৰম যে চুলি মানে মেলি পেলাই তেনেকৈ থাকিবই নোৱাৰি চ' মই সেইকাৰণে খোপাই বান্ধি ৰাখিছোঁ তো এতিয়া মই ৰাতিপুৱা চাহ খাব লৈছোঁ ৰাতিপুৱা চাহত মানে যিহেতু এতিয়া চিটুৱেশ্যনটো বহুত বেয়া হৈ গৈছে কৰোণাৰ কাৰণে সেইকাৰণে চবেই বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু যিমান পাৰে মানে বহুত ভালকৈ থাকিব লাগে আৰু খোৱা মেলা ভাল কৰিব লাগে তো ৰাতিপুৱা মই চাহত দেখিলে কি দিলোঁ আদা লং দালচেনি তুলসী এইখিনি আমি মানে চবেই খাব লাগে কাৰণ আদাটো বহুত ভাল তুলসীটো ভাল তো পেটৰ কাৰণে বা হেৰিৰ কাৰণে বেলেগ বেমাৰ আজাৰৰ কাৰণেও সেইকাৰণে চ' এয়া মই খাই লওঁ তাৰপিছতে পিছৰখিনি দেখাই আছোঁ এতিয়া ৰাতিপুৱা আহাৰত আজি আছে ব্ৰইলাৰ মাংস মানিমুনি আঞ্জা আৰু লগতে এটা ভাজি চ' আজিৰ কাৰণে এয়াই পানী পেলাই দিলে বুজি পাই কথা দেখিছে বুজিছে এনে কুকুৰলৈ নুফুৰে Years later.